megalayapost.news Hadu santali ki kinhun seng balang na Assam mentagasngi kilapenlong ya kajung yaki hakajaka phai kali yuton kabadan habaridwa Marpersha barka CRPF kam bahab hapo kasurong National Highway 27 Kapur Meghalaya bad Assam kite ki kinhun seng ki balami banyaki ki kintup ya Greater Demoria Combined Youth Power All Assam Youth Association Diori People Justice Forum Scheduled Caste Youth Students Union barka Jarobat Students Union kadaw kabala penlong ki banyaki kalong ban persha halor kajing bom simkhia ki bor sarkar ka Assam halor kajing e ki pajba na kajing don kate ki jaka phai kali kabadan hakmat ka khardop jong ka CRPF kam habaridwa Kidon ru ki jingrung jingmi bean ki kali hakni ke jaka kabala jon ra ya ke jingdhang ki kali na kapor shakapor bad halor kani kilakno baki bor badai pen kim jushim kya satya na kalyang ki ki sang ki bala yakhi kiladawa mardor badai ban pendu no ya ke jaka phai kali hakni ke srok ba National Highway 27 na marka jingya bean ki kali kakta amtangi ki pajba balaj bawan bad kawan ra ru ke jingma marka jingdhang kali kabala jana kapor shakapor kabala wan ra jing e shisha ya ki pajba nonglai nongwan আমাৰ কেইবাটাও সংগঠনে আহি এই ইলিগেল এই অবৈধ 9 মাইল CRPF কেম্পলৈ ভাবুকি দি থকা এই ইউটাৰ্ণটো বন্ধ কৰাৰ দাবীত আমি আন্দোলন কৰিবলগীয়া আছে অসমৰ ইতিহাসত ক'ৰবাত আছে নেকি যে এটা ইলিগেল ইউটাৰ্ণ অৰ্থাৎ অবৈধভাৱে থকা ইউটাৰ্ণ তাকো ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ছাত্ৰ ছাত্ৰীৰ জীৱনৰ বাবে ভাবুকি স্বৰূপ সন্মুখত থকা CRPFৰ কেম্প এটা বৃহৎ কেম্প এই কেম্পটোত কেইবাটাও বছৰৰ পূৰ্বে এটা বোমা বিস্ফোৰণ হৈছিলে এই কেম্পটোৰ সন্মুখত এটা বৃহৎ 60 মিটাৰ এটা ডিষ্টেঞ্চত এটা ইলিগেলভাৱে ৰখা ইউটাৰ্ণ আছে এই ইউটাৰ্ণটো বন্ধ কৰিব লাগে CRPFৰ কেম্পৰ সন্মুখত থকা ইউটাৰ্ণ বন্ধ কৰিব লাগে অসম পুলিচে যোৰাবাট পুলিচে অসম চৰকাৰে কৰিব লাগে নেশ্যনেল হাইৱে অথৰিটিয়ে কৰিব লাগে কিন্তু দুৰ্ভাগ্যজনক কথা যে এতিয়া দল সংগঠনে এটা ইলিগেল ইউটাৰ্ণ বন্ধৰ বাবে আন্দোলন কৰিবলগীয়া হৈছে তাৰ মানে মুখ্যমন্ত্ৰীয়ে কৈ আছে যে আন্দোলন নকৰাকৈ অসমে সকলো পাব ক'তা আজি প্ৰমাণ হৈ গ'ল যে আন্দোলন নকৰাকৈ অসমে এটা ইলিগেল ইউটাৰ্ণো বন্ধ কৰিব নোৱাৰে এই যে ইউটাৰ্ণটো দেখিছে এই ইউটাৰ্ণটোৰ জৰিয়তে অসমৰ বৃহৎ ক্ষতি হৈছে ৰাজহৰ ক্ষতি হৈ আছে দৈনিক 1 পৰা 1.5 লাখ টকাৰ GST সেই সন্মুখত থকা পেট্ৰল পাম্পত ইলিগেলি অসমৰ গাড়ীবিলাকত তেল ভৰায় আৰু যেতিয়া তাৰ পৰা ওলাই আহে সম্পূৰ্ণৰূপে এটা বেআইনী পথৰে আহে বিপৰীত পথৰ পৰা আহে যিটো আইনসংগতভাৱে নোৱাৰে কিন্তু দুৰ্ভাগ্যজনক বিষয় আপোনালোকে আজি চাওক আমি যেতিয়া আন্দোলন কৰিবলৈ আহিছোঁ অসম পুলিচৰ মানুহবিলাক ক'ত আছে সৌ পেট্ৰল পাম্পৰ আশ্ৰয় লৈছে আৰু মেঘালয়ৰ আশ্ৰয় লৈ আছে অৰ্থাৎ অসমৰ টকা পইচা লৈ অসমৰ দা দৰমহা লৈ পুলিচসকলে কাক নিৰাপত্তা দিছে অসম পুলিচে নিৰাপত্তা দিছে মেঘালয়ক কিমান হাঁহিহঁতৰ কথা কিমান লজ্জাৰ কথা কিমান বিড়ম্বনাৰ কথা গতিকে আজি আমাৰ স্পষ্ট কথা ইতিমধ্যে অসম আৰু মেঘালয়ৰ যি উত্তপ্ত পৰিস্থিতি লাহে লাহে শান্তাবলৈ আৰম্ভ কৰিছে আমি সকলো পক্ষে ধন্যবাদ জনাইছোঁ কিন্তু এই যিবোৰ ইলিগেল কাম হৈ আছে ইলিগেল ইউটাৰ্ণ হৈ আছে এই ইউটাৰ্ণ যেতিয়ালৈ বন্ধ নকৰিব তেতিয়ালৈকে আমাৰ আন্দোলন চলি থাকিব আপোনালোকে দেখিছে এই গাড়ীবিলাক ৰং চাইডে যাবলৈ আৰম্ভ কৰিছে আৰক্ষীয়ে সহায় কৰে যোৰাবাট আৰক্ষী কেনেকুৱা ৰহস্যজনক কাৰণ আছে আপুনি যদি ন' পাৰ্কিঙত এখন গাড়ী ৰখায় লগে লগে 2000 টকা আপোনাৰ ফাইন কৰিব আপুনি যদি এখন বাইকৰ হেলমেট নিপিন্ধাকৈ যায় 2000 টকা ফাইন কৰিব আপুনি ৰং চাইডৰ যদি এটা টাউনৰ চিটিৰ মাজত যদি এটা বাইলানৰ মাজত ৰং চাইডৰ ফালৰ পৰা আহে লগে লগে 2000 টকা ফাইন কৰিব ইয়াত আপোনালোকে চাওক এই যিমানবিলাক গাড়ী এই গাড়ী ইলিগেলি ইউটাৰ্ণ লৈছে পেট্ৰল পাম্পলৈ গৈছে আকৌ পেট্ৰল পাম্পৰ পৰা যিবিলাক গাড়ী আহিছে সেই গাড়ীবিলাক ইলিগেলি পথেৰে আহিছে আৰু অসম পুলিচে সহায় কৰি দিছে ইয়াত যেতিয়া ট্ৰেফিক জাম হয় বিপৰীত দিশৰ পৰা ৰং চাইডৰ পৰা গাড়ীবিলাক যেতিয়া জাম হয় ছাত্ৰ ছাত্ৰীৰ অসুবিধাটো হয়েই অন্য কি ইয়াত অহাই থকা এম্বুলেঞ্চবিলাকো সাংঘাতিক ট্ৰেফিক জামত পৰে প্ৰত্যেক দিনাই হাজাৰ হাজাৰ গাড়ী যোৰাবাটৰ পৰা খানাপাৰা অভিমুখে খানাপাৰাৰ পৰা যোৰাবাট অভিমুখে যায় কিন্তু এই ইউটাৰ্ণটো থকাৰ কাৰণে যাতায়াত কৰা পথচাৰী ছাত্ৰ ছাত্ৰী কৰ্মচাৰী শিক্ষক সকলো মানুহৰ ডাঙৰ সমস্যা হৈছে megalayapost.news